নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো যায় যাতে ভাল পায়। আজি আপোনালোকক দেখাম জাতিলাও পুলি কেনেকৈ ৰুব লাগে। আপোনালোকক দেখাম ইয়াতে জাতিলাও পুলি লগোৱা হ'ব। এইখন মাটিতে এইখন বাৰীতে জাতিলাও পুলি ৰোৱা হ'ব। ইয়াতে প্ৰথমতে আমি এতিয়া খান্দিম গাঁত খান্দিব লাগিব। গাঁত খান্দি মাটিৰ লগত গোবৰ ইয়াত গোবৰ আনি থৈছে। ইয়াক চপাৰৰ লগত মিক্স কৰা হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া বৰ্তমান মাটি উঠাই আছে। ইয়াৰ পৰা ইমানটোমান আঁতৰত আৰু এটা কৰি আছে, মাটি উঠাই আছে। মোৰ লগত আছে মহেশ ভাই, আৰু এইফালে আছে শেখ ভাই, আৰু এইফালে আছে ৰঞ্জু ভাই। ইয়াৰ পিছত চুপাৰ দিয়া হ'ব। চাফা কৰি লৈছে এইবিলাক। ইয়াতে ৰাখিছে চুপাৰ। ৰঞ্জু কিবা কৰিবি গম পাইছ না? ফাৰ্ষ্ট জেগাটো অকণমান চাফা কৰি ল'বি, তেতিয়া যাবতো ইমান কিবা নহয়। সেইফালে দুইজনে খান্দি গৈ আছে, আমাৰ সেইফালে দুইজনে, আৰু এইফালে এজনে এনেকৈ কৰি দি গৈ আছে। ইয়াৰ পিছত কি দিয়া হ'ব? ইয়াৰ পিছত গোবৰ দিব বোলে। আপোনালোকেও কেতিয়াবা ঘৰত ৰুবলগীয়া হ'ব পাৰে। চাই লওক কেনেকৈ ৰুবলগীয়া হয়। গুটি আনি থোৱা নাই জানো? গুটি আনি থোৱা বৰ্তমান পুলিটো এনেকৈ কৰি ৰোৱা হৈছে। এনেকৈ কৰি পুলি ৰোৱা হৈছে। কেতিয়াবা আপোনালোকৰ ঘৰত প্ৰয়োজন হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক। ফাইনেলি ৰোৱা হৈ গ'ল। আমি এতিয়া ঘৰত যাওঁ।